স্বাগতম জনাইছোঁ সকলোকে এইখন ইউটিউব চেনেল আসাম জেএনবিলৈ। আজি আমি জৱাহৰ নৱোদয় বিদ্যালয়ৰ যিটো বাছনি পৰীক্ষা 2019ৰ মানসিক দক্ষতাৰ সকলোবোৰ প্ৰশ্ন এটাৰ পাছত আনটা ভালদৰে চাম। ঠিক আছে, মানসিক যোগ্যতা পৰীক্ষা ভাগ 1। 2019ত টোটাল নাম্বাৰ অফ মেণ্টেল এবিলিটি টেষ্ট মানসিক দক্ষতাৰ মুঠ কুৱেশ্যন আছিল 40 আৰু ইটো 10 পাৰ্টছত বিভক্তি 10টা পাৰ্টছ আছে। এতিয়া চোৱা ভাগ 1ত চোৱা চাৰিটা চিত্ৰৰ ভিতৰত তিনিটাৰ মাজত সমানতা আছে, তিনিটাৰ মাজত কি কিছু মিল আছে। এটা চিত্ৰ বাকী কেইটাতকৈ ভিন্ন আৰু এটা চিত্ৰ বাকী তিনিটাতকৈ বেলেগ। অন্যতকৈ ভিন্ন চিত্ৰটো বিচাৰি উলিওৱা। মানে চাৰিটাৰ মাজত এনে এটা চিত্ৰ উলিয়াব লাগিব যিটো বাকী তিনিটাতকৈ বেলেগ। ঠিক আছে, এতিয়া চোৱা কুৱেশ্যন নম্বৰ 1। কুৱেশ্যন নম্বৰ 1ত চোৱা ভিতৰত কি আছে ত্ৰিভুজ, মানে তিনিটা বাহুৰে আগৰ আকৃতি। বাহিৰত চোৱা তিনিটা কি আছে বৃত্ত আছে। ঠিক আছে, বি নম্বৰত চোৱা ভিতৰত আছে চতুৰ্ভুজ চাৰিটা বাহু কিন্তু বাহিৰত আছে তিনিটা। এবার সি নম্বৰত চোৱা ভিতৰত আছে চাৰিটা বাহুৰে আগুৰা চতুৰ্ভুজ, বাহিৰত এটা দুটা তিনিটা চাৰিটা বৃত্ত আছে। বাহিৰত আছে কি এটা দুটা তিনিটা চাৰিটা পাঁচটা বৃত্ত, ভিতৰত চোৱা পঞ্চভুজ আছে। তেনেহ'লে এ সি আৰু ডি তিনিওটাত একে মিল আছে, কিন্তু বি নম্বৰত ভিতৰত আছে কি চতুৰ্ভুজ, বাহিৰত আছে তিনিটা বৃত্ত। ঠিক আছে, সেইকাৰণে ইয়াৰ এনচাৰটো হৈ যাব বি নম্বৰ। এতিয়া কুৱেশ্যন নম্বৰ 2। কুৱেশ্যন নম্বৰ 2ত চোৱা কুৱেশ্যন নম্বৰ 2ত কি আছে RUN। এতিয়া বিত চোৱা RUN, ইয়াতো ৰান আছে RUN। চিত চোৱা ইউ আছে এন আছে কিন্তু আৰ নাই, ইয়াতে আছে কি কে, সেইকাৰণে আমাৰ এনচাৰটো হৈ যাব চি। ইয়াতেও চোৱা ডি নম্বৰত RUN ৰান, ইয়াতো ৰান আছে। এতিয়া চোৱা কুৱেশ্যন নম্বৰ 3। কুৱেশ্যন নম্বৰ 3ত চোৱা মাজত তিনিটা বৃত্ত দিয়া আছে। ঠিক আছে, বাকী তিনিওটা গোটেইকেইটাত কি মাজত তিনিটা বৃত্ত দিয়া আছে, কিন্তু ইয়াতে চোৱা এটা বৃত্ত কেৱল আনটা বৃত্তৰ ওপৰত উঠিছে। বি নম্বৰত এটা বৃত্ত আনটা বৃত্তৰ ওপৰত উঠিছে। চি নম্বৰতো এটা বৃত্ত আন এটা বৃত্তৰ ওপৰত উঠিছে, কিন্তু ডি নম্বৰত চোৱা তিনিওটা বৃত্ত তিনিটাৰ ওপৰত উঠিছে, সেইকাৰণে ডি নম্বৰটো মোৰ বেলেগ হৈ গ'ল। সেইকাৰণে আমাৰ এনচাৰটো হৈ যাব কি ডি নম্বৰ। এতিয়া কুৱেশ্যন নম্বৰ 4। কুৱেশ্যন নম্বৰ 4ত চোৱা ইয়াতে এটা কি চিঠিৰ দৰে বাকচ আছে। এই বাকচটোত তুমি যদি চিধা ফিলে চোৱা এইটো কি হ'ব, যিটো যোগ চিহ্ন আছে এইটো বাওঁফালে আছে। এতিয়া বি নম্বৰত চোৱা এইটো বাকচত যদি চোৱা এইটো যোগ চিহ্নটো কি সোঁফালে আছে। আকৌ চি নম্বৰত অহা এইটো ওলোটাকৈ দিয়া আছে বাকচটো, এইটো ওলোটা ফিলে যদি চোৱা যোগ চিহ্নটো বাওঁফালে আছে। ডি নম্বৰত কি সোঁফালৰ পৰা যদি চোৱা যোগ চিহ্নটো বাওঁফালে দিয়া আছে। তেনেহ'লে এ নম্বৰত বাওঁফালে দিয়া আছে, বি নম্বৰত কি সোঁফালে দিয়া আছে। এতিয়া চি নম্বৰত চোৱা বাওঁফালে দিয়া আছে আৰু ডি নম্বৰতো কি বাওঁফালে দিয়া আছে। তেনেহ'লে আমাৰ এনচাৰটো হ'ব পি নম্বৰ, যিহেতু এইটো কি যোগ চিহ্নটো সোঁফালে দিয়া আছে। এতিয়া আমাৰ পাৰ্ট 1টো শেষ পাল। আহি যোৱা ভাগ 2। ভাগ 2 অৰ্থাৎ পাৰ্ট 2। উত্তৰ চিত্ৰৰ পৰা প্ৰশ্ন চিত্ৰৰ সমৰূপ চিত্ৰ বাছি ওলোৱা। সমৰূপ মানে একেবাৰে হুবহু ছেইম হ'ব লাগিব। এতিয়া চোৱা কুৱেশ্যন নম্বৰ 5। ইয়াতে চোৱা প্ৰশ্ন চিত্ৰত কি দিয়া আছে, এইখন লাইনৰ বাওঁফালে কি দিয়া আছে দুটাকৈ ৰেখা ওপৰত আৰু এইখন লাইনৰ তলত। তেনেহ'লে চোৱা ইয়াতে দুটা লাইন দিয়া আছে,
ইয়াতে কি দিয়া আছে এটা দুটা তিনিটা চাৰিটা সেইকাৰণে আমাৰ এনসাৰটো এই নম্বৰটো নহবই কাৰণ ইয়াতে ওপৰত আৰু বাওঁফালে তলত কি দিয়া আছে চাৰিটা এতিয়া বি নম্বৰত চোৱা ওপৰত দুটা ইফালে চাৰিটা বি নম্বৰো নহব আমাৰ সি নম্বৰত চোৱা ওপৰত দুটা বাওঁফালে দুটা দিয়া আছে এটো কারেক্ট হল এবার ডি নম্বৰৰ চোৱা ওপৰত এটা দিয়া আছে কেৱল ডি নম্বৰটো ক্যান্সেল হৈ যাব এইকাৰণে আমাৰ এনসাৰটো হৈ যাব সি নম্বৰ ঠিক আছে এতিয়া আহি যোৱা কোৱেশ্চন নম্বৰ 6 কোৱেশ্চন নম্বৰ 6 ত চোৱা তলত যে এটাল ৰেখা আৰু সৰু এটা বৃত্ত দিয়া আছে এতিয়া বি নম্বৰত এটো দিয়া নাই বি নম্বৰটো আমাৰ ক্ৰস কৰি দিয়া ক্যান্সেল কৰি দিয়া বি নম্বৰটো নহব এতিয়া ওপৰৰ পৰা দুডাল এনেকুৱা কাৰ চিহ্ন আহিছে এইটো চিহ্ন ডি নম্বৰত নাই ডি নম্বৰটো ক্যান্সেল কৰি দিয়া বাকি থাকিল কি আমাৰ এ আৰু সি ইয়াতে চোৱা দুডাল সৰু বৃত্ত আৰু এডাল ৰেখা ইয়াতে তো নাই এ নম্বৰত দুডাল সৰু বৃত্ত নাই এইখন এ নম্বৰটো ক্যান্সেল কৰি দিয়া আমাৰ বাকি কি থাকিল এনসার হৈ যাব আমাৰ সি ঠিক আছে বুজি পালা এখন এতিয়া ঠিক একেদৰে নেক্সট কোৱেশ্চনটো চোৱা কোৱেশ্চন নম্বৰ কি 7 কোৱেশ্চন নম্বৰ 7 ত চোৱা চাৰিডাল কাৰ চিহ্ন চাৰিওফালে গৈছে ঠিক আছে এতিয়া চোৱা ইয়াতে এডাল দুডাল এই ৰেখাডাল ভিতৰ পিনে আহিছে আমাৰ কি লাগিব চাৰিওডাল বাহিৰ ফালে যাব লাগিব তেনেহলে চোৱা এ নম্বৰটো ক্যান্সেল হৈ গল এতিয়া চোৱা বি নম্বৰত চোৱা আমাৰ চাৰিওডাল কি বাহিৰ পিনে যাব লাগিছিল কিন্তু ইয়াতে চোৱা এটো ভিতৰ পিনে আহিছে বি নম্বৰটো নহব সি নম্বৰত চোৱা দুডাল এনেকুৱা ভিতৰ পিনে দেখাইছে কাৰ চিহ্ন দুডাল ভিতৰ পিনে আহিছে এইখন আমাৰ সি নম্বৰটো নহব এতিয়া চোৱা ডি নম্বৰটো চোৱা চাৰিওডাল কাৰ চিহ্ন যেটো চাৰিওডাল কি বাহিৰ পিনে গৈছে এইখন আমাৰ এনসারটো কি হৈ যাব ডি নম্বৰ এতিয়া আহি যাওক কোৱেশ্চন নম্বৰ 8 কোৱেশ্চন নম্বৰ কি 8 ইয়াতে চোৱা এডাল কাৰ চিহ্ন ওপৰত কি বাওঁফালে আহিছে আৰু এডাল বৃত্ত আছে সৰু এতিয়া এ নম্বৰত ঠিকে আছে কাৰ চিহ্নডাল বি নম্বৰতো ঠিকে আছে সি নম্বৰত আছে কিন্তু পিছত কি বৃত্ত নাই সেইকাৰণে সি নম্বৰটো ক্যান্সেল এতিয়া চোৱা ডি নম্বৰতো আছে এতিয়া আমাৰ নেক্সট লাইনটো নেক্সট যেটো ৰেখা আছে এটো চোৱা ইয়াতে এটা চতুৰ্ভুজ আছে এটা ৰেখা আছে আৰু পূৰণ আছে ইয়াতে চতুৰ্ভুজ আছে ৰেখা আছে কিন্তু ইয়াতে কাৰ চিহ্ন আহিল পূৰণ নহল এ নম্বৰটো ক্যান্সেল মাৰি দিয়া এতিয়া চোৱা এইখন ঠিকে আছে বি নম্বৰখন ঠিকে আছে সি খন চোৱা আমাৰ আগতে ক্যান্সেল হৈছে ডি খন চোৱা ইয়াতে থাকিব লাগিছে চতুৰ্ভুজ ইয়াতে আছে কি ত্ৰিভুজ এইখন আমাৰ ডি নম্বৰটো নহব আমাৰ এনসার কি বাকি থাকিল এনসার থাকিল বি নম্বৰটো আমাৰ এনসার এতিয়া আহি যোৱা নেক্সট খণ্ডলৈ নেক্সট ভাগত চোৱা নিজৰ দিশ সলনি নকৰাকৈ প্ৰশ্নচিত্ৰৰ প্যাটাৰ্ন সম্পূৰ্ণ কৰিবলৈ প্ৰশ্নচিত্ৰৰ অদৃশ্য ভাগত বহুৱাব পাৰি ইয়াতে আমাৰ কি খালি ঠাই পূৰণ কৰিব লাগে ঠিক আছে খালি ঠাই পূৰণ কৰিবলৈ ইয়াতে চোৱা এইখন এনেকুৱা হ'ব লাগিব ত্ৰিভুজ মাজত আৰু এটা ত্ৰিভুজ হ'ব লাগিব আৰু দুয়োটা ত্ৰিভুজক ভাগ কৰি এখন ৰেখা আহিব লাগিব এনেকুৱা ঠিক আছে এতিয়া চোৱা এইখন আকৃতি ক'ত আছে চাৰিওটাৰ মাজত ডি নম্বৰটো নহবই সি নম্বৰ ইয়াতে এনেকুৱা থাকিব লাগিছিল সি নম্বৰো নহব এতিয়া বি নম্বৰত এনেকুৱা থাকিব লাগিছিল বি নম্বৰো নহল আমাৰ বাকি কি থাকিল ওৱান এণ্ড অনলি এ নম্বৰটো অপচন ঠিক আছে এতিয়া নেক্সট কোৱেশ্চন নম্বৰ 10 ইয়াতে চোৱা ইয়াৰ আকৃতিটো কেনেকুৱা হ'ব খালি ঠাইখন ইয়াতে এডাল ৰেখা আহিব আৰু এখন কাৰ চিহ্ন বাহিৰৰ পৰা ভিতৰলৈ আহিব ঠিক আছে আৰু পিছত অলপ যোগ চিহ্নৰ নিচিনা হ'ব এতিয়া চোৱা এখন কাৰ চিহ্ন এ নম্বৰত চোৱা এখন উল্টা ফিলে দিয়া আছে এ নম্বৰটো নহব বি নম্বৰত সিধা ওপৰ পিনে দিয়া আছে সেই কাৰণে কি বি নম্বৰটো নহব সি নম্বৰটো চোৱা বাওঁফালৰ পৰা কি সোঁফালে দিয়া আছে সি নম্বৰটো নহব আমাৰ বাকি থাকিল কেৱল আৰু কি
ডি নম্বৰ, সেইকাৰণে আমাৰ এনচাৰটো কি হৈ যাব ডি নম্বৰ। বুজি পালা এখন? এতিয়া আহি যোৱা কুৱেশ্যন নম্বৰ কি 11 কুৱেশ্যন নম্বৰ। ইয়াতে চোৱা আমাৰ খালী ঠাই পূৰণ কৰিব লাগিব। ইয়াতে এনেকৈ এটা লাইন দিয়া, তাৰ পাছত মাজৰ পিনে এটা বৃত্তাকাৰ ৰেখা হয়, এইখিনি অংশ কি হ'ব কলা হৈ যাব। ঠিক আছে, আৰু কি হ'ব ইয়াতে ৰেখাৰে পৰিপূৰ্ণ কৰি দিব লাগিব। তেনেহ'লে এইখন এনেকুৱা কৰি দিলা, আৰু বাহিৰত যে খালী থাকিলে এইখন কি বিন্দুৰে পৰিপূৰ্ণ কৰি দিয়ে। এতিয়া চোৱা এইখন আকৃতি ক'ত আছে? এইখন কি বাওঁফালে দিয়া আছে, বিন্দুবিলাক বাওঁফালে দিয়া আছে, এই নম্বৰটো নহ'ব। আমাৰ বিন্দুবিলাক কি সোঁফালে হ'ব লাগিছিল। ইয়াতে বি নম্বৰত বিন্দুই দিয়া নাই, খালী দিছে, বিন্দুটো ওপৰত দিছে, তলত হ'ব লাগিছিল। বি নম্বৰটো কেঞ্চেল মাৰি দিয়া। এতিয়া চোৱা চি নম্বৰটোত চোৱা তলত আৰু সোঁফালে দিয়া আছে, চি নম্বৰ ঠিকে আছে। ডি নম্বৰ চোৱা তলত আৰু সোঁফালে দিয়া আছে, ঠিকে আছে। এতিয়া মই যিখন ৰঙা কৰিছোঁ বা যিটো ক'লা হ'ব লাগিছিল এইটো কি ভিতৰ পিনে আছে, কিন্তু ডি নম্বৰত চোৱা ইয়াতে বাহিৰ পিনে দিয়া আছে। সেইকাৰণে আমাৰ এনচাৰটো ডি নহয়, কি হৈ যাব চি হৈ যাব। ঠিক আছে, সেইকাৰণে আমাৰ এনচাৰটো চি হ'ব, ডি নহ'ব। বুজি পালা সেইখন? এতিয়া আহি যোৱা কুৱেশ্যন নম্বৰ 12। কুৱেশ্যন নম্বৰ 12। এতিয়া চোৱা খালী ঠাইখন পূৰণ কৰিম আমি। প্ৰথমতে এখন এটা বৃত্ত আহিব, তাৰ পাছত কি হ'ব বিন্দু আহিব ইয়াতে, আৰু এইখন কি হ'ব কলা অংশৰে পৰিপূৰ্ণ হৈ যাব। ঠিক আছে, এতিয়া চোৱা মাজত ইয়াতে প্ৰথমত চোৱা মাজত ইয়াতে চতুৰ্ভুজ আকৃতি আছে, এই নম্বৰটো নহ'ব। বি নম্বৰত চোৱা ইয়াতে বগা যিটো আকৃতি দিছে, এই বগা আকৃতিটো আমাৰতো যিটো সমস্যা আকৃতি আছে ইয়াত দিয়া নাই, বগা আকৃতিৰ কাৰণে বিটো কেঞ্চেল হৈ যাব। ইয়াতে চি নম্বৰতো চোৱা ইয়াতে এটা বেলেগ এটা বগা আকৃতি দিছে, এইখনো নহ'ব, চি নম্বৰটো নহ'ব আমাৰ। তেনেহ'লে আমাৰ এনচাৰটো কেৱল আৰু কেৱল ডি নম্বৰ হৈ যাব। ঠিক আছে, এতিয়া আহা নেক্সট কুৱেশ্যনলৈ। ভাগ 4। ইয়াতে কি কৈছে চতুৰ্থ চিত্ৰৰ বাবে খালী ঠাই ৰখা হৈছে, ইয়াতে খালী ঠাই ৰাখিছে। প্ৰশ্ন চিত্ৰ এটা শৃংখলাত আছে, এটা চিৰিয়েলি মিলত আছে। চিত্ৰৰ পৰা এটা চিত্ৰ বাছি উলিওৱা যিটো প্ৰশ্ন চিত্ৰৰ খালী ঠাই বহুৱাব পাৰি। কি কৈছে চিত্ৰৰ পৰা এটা চিত্ৰ বাছি উলিওৱা, উত্তৰ চিত্ৰ এইটো, এই চাৰিটাৰ মাজত এটা চিত্ৰ বাছি উলিওৱা যিটো কি এই খালী ঠাইটো পূৰণ কৰে। ঠিক আছে, এতিয়া চোৱা কুৱেশ্যন নম্বৰ 13। ইয়াতে চোৱা প্ৰথমেতো পাত আকাৰ নাই, দুডাল এনেকুৱা বৃত্তাকাৰ ৰেখা দিছে। এইবাৰ প্ৰথমে কি এটা পাত আকাৰ আহি গ'ল। ঠিক আছে, এইবাৰ তৃতীয়টো যিটো আকৃতি ইয়াতে দুখন পাত আকাৰ আহি গ'ল। ইফালে চোৱা সোঁফালে আহিছে, মানে এতিয়া যেতিয়া আমাৰ শেষৰ আকৃতিটো হ'ব, ইয়াতেতো এটা প্ৰথমে আছিল, দ্বিতীয়ত আহি গ'ল, এতিয়া আমাৰ তৃতীয় আকৃতিটো ইয়াতে আহিব। বুজি পালা? এইবাৰ চোৱা এইখন আকৃতি ক'ত আছে, তিনিটা পাত আকাৰ থাকিব লাগিব। এতিয়া তিনিটা পাত আকাৰ ডিত আছে, কিন্তু মাজতে এটা এনেকুৱা আহিল, ডি নহ'ব। চি নম্বৰততো চাৰিটা পাত আকৃতি আহি গ'ল, বি নম্বৰো নহ'ব, সৰু এডাল আছে। তেনেহ'লে আমাৰ এনচাৰটো এ নম্বৰে হৈ যাব। এতিয়া আহি যোৱা কুৱেশ্যন নম্বৰ 14। 14ত চোৱা ইয়াতে যিটো ত্ৰিভুজ আছে এইটো ইপিনে আহি গ'ল, মানে কি ঘড়ীৰ দিশত এনেকুৱা ঘূৰিছে। আকৌ এইখন আকৃতি কি ঘড়ীৰ দিশত ঘূৰি এই যে ত্ৰিভুজডাল এইখন তলত আহি গ'ল। বুজি পালা? এবার এইখন আমাৰ ঘূৰিব, এই ত্ৰিভুজটো কি হ'ব ইয়াতে আহি যাব। ঠিক আছে, ত্ৰিভুজখন ইয়াতে আহিব। এতিয়া ত্ৰিভুজ এইখন ক'ত আছে, কেৱল আৰু কেৱল বি নম্বৰতে আছে এইখন ত্ৰিভুজ। এনচাৰটো আমাৰ বি হৈ যাব ইজিলি। এতিয়া আহি যাব কুৱেশ্যন নম্বৰ 15। কুৱেশ্যন নম্বৰ 15ত চোৱা আমাৰ কি হৈছে,
যোগ চিহ্নটো কি তলত আহিল মানে আমাৰ কি ঘড়ীৰ উল্টা দিশত এনেকুৱা ঘূৰিছে ঠিক আছে যোগ চিহ্নটো তলত আহিল এবাৰ তলৰ পৰা আৰু সোঁফিনে গ'ল ইয়াতে আহিল এবাৰ সোঁফালৰ পৰা কি ওপৰ পিনে যাব যেহেতু আমাৰ এনেকুৱা ঘূৰি আছে ইয়াতে আহি যাব যোগ চিহ্নটো ওপৰত আহি যাব এতিয়া যোগ চিহ্নটো ইয়াতে কি আছে হৰণ চিহ্ন আছে এই নম্বৰটো নহব বি নম্বৰত চোৱা ইয়াতে হৰণ চিহ্ন আছে বি নম্বৰটো নহব সি নম্বৰতো চোৱা ইয়াতে হৰণ চিহ্ন আছে সি নম্বৰটো আমাৰ নহব এখানে আমাৰ এনসারটো কি হৈ যাব ডি নম্বৰ বুজি পালা এখন কোশ্চেন এতিয়া আহি যোৱা কোশ্চেন নম্বৰ 16 কোশ্চেন নম্বৰ 16 ইয়াতেও চোৱা আমাৰ পূৰণ চিহ্নডাল ইয়াৰ পৰা ইয়াতে আহিছে ইয়াতে আহিল এইবাৰ কি হ'ব ইয়াৰ পৰা ইয়াতে গৈছে ইয়াতে আহিছে এইবাৰ আকৌ ইয়াৰ পৰা ইয়াতে যাব পূৰণ চিহ্ন তেনেহলে পূৰণ চিহ্ন ক'ত হ'ব লাগিছিল ইয়াতে এখন নহব এই নম্বৰটো নহব এখন পূৰণ চিহ্ন বাওঁফালে আছে বি সি ডি তিনিওটাত বাওঁফালে আছে এইবাৰ চোৱা এবাৰ পূৰণ চিহ্নৰ পিছফালে কি আছিল বিয়োগ চিহ্ন ঠিক আছে এতিয়া চোৱা ইয়াতে পূৰণ চিহ্ন আছে ইয়াতে বিয়োগ চিহ্ন আছে এবাৰ আমাৰ যেটো আকৃতি হ'ব ইয়াতে পূৰণ চিহ্ন কোনফালে আহিছিল এফালে আহিছিল তাৰ পাছত কি হ'ব বিয়োগ হ'ব এনেকুৱা আকৃতি ক'ত আছে চোৱা বাওঁফালে পূৰণ চিহ্ন আৰু তলত বিয়োগ কেৱল আৰু কেৱল সি নম্বৰতে আছে বাওঁফিনে কি পূৰণ চিহ্ন আৰু তলত বিয়োগ চিহ্ন ঠিক আছে আমাৰ এনসারটো কি হৈ যাব সি হৈ যাব বুজি পালা এতিয়া আহি যোৱা ভাগ 5 যেটো ইয়াত কি কৈছে দ্বিতীয়টো সেটত এটা প্ৰশ্ন চিহ্ন দ্বিতীয়টো সেটত কি এটা প্ৰশ্ন চিহ্ন আছে এইখন প্ৰশ্ন চিহ্ন প্ৰথম সেটৰ দুটা প্ৰশ্ন চিত্ৰৰ পাৰস্পৰিক সম্পৰ্ক আছে এই দুটাৰ কি এটা সম্পৰ্ক আছে তৃতীয় আৰু চতুৰ্থ প্ৰশ্ন চিত্ৰৰ মাজতো এটা সম্পৰ্ক আছে তৃতীয় আৰু চতুৰ্থৰ মাজতো এটা কি থকা আৱশ্যক মানে তৃতীয় আৰু চতুৰ্থৰ মাজত কি সম্পৰ্ক আছেই ঠিক আছে এতিয়া চোৱা কোশ্চেন নম্বৰ 17 ইয়াত চোৱা ভিতৰত কি এটা ত্ৰিভুজ আছে সেই ত্ৰিভুজটো কি হল দ্বিতীয়ত আহি ত্ৰিভুজটো কি বাহিৰত ওলাই আহিল ঠিক আছে মানে আমাৰ ইয়াতে যেটো বৃত্ত আছে হৰু এটো বাহিৰত ওলাই আহিব ঠিক আছে বৃত্তটো কি বাহিৰ পিনে ওলাই আহিব বুজি পালা এতিয়া চোৱা আমাৰ উত্তৰ আকৃতিত বাহিৰত বিয়োগ আছে নাই ঠিক আছে বি নম্বৰত চোৱা ইয়াতে বাহিৰত বৃত্ত নাই বি নম্বৰক কেনসেল মাৰি দিয়া সি নম্বৰত চোৱা বাহিৰত বৃত্ত আছে ডি নম্বৰতো বাহিৰত কি আছে চতুৰ্ভুজ আছে আমাৰ ডি নম্বৰটো নহব ডি টো কেনসেল কৰি দিয়া তেনেহলে কেৱল আৰু কেৱল সি নম্বৰত বাহিৰত কি আছে বৃত্ত আছে এখন আমাৰ এনসারটো কি হৈ যাব সি নম্বৰ হৈ যাব এতিয়া হা কোশ্চেন নম্বৰ 18 ইয়াত চোৱা তুমি যদি এই দুয়োটাৰ মাজত যদি এটা দাপন ৰাখি দিয়া এটা দাপন বা দৰ্পণ ৰাখি দিয়া 1 নম্বৰ 2 নম্বৰ এটা আলটোৰ বিপৰীতে ছবি বা আকৃতিটো দেখা যাব এতিয়া চোৱা ইয়াৰ মাজত আমি এটা কি দাপন ৰাখি দিম তেনেহলে আমাৰ আকৃতিটো কেনেকুৱা হ'ব ইয়াতে এনেকুৱা হ'ব ঠিক আছে এনেকুৱা হ'ব আৰু ইয়াতে তলত মাজৰ পৰা ওপৰত এনেকুৱা এটা লাইন আহিব এখন আকৃতি ক'ত হ'ব আমাৰ আকৃতিটো কেনেকুৱা হ'ব এনেকুৱা এখন কাঁড় চিহ্ন থাকিব এনেকুৱা থাকিব আৰু মাজৰ পৰা এনেকুৱা থাকিব এতিয়া চোৱা আমাৰ আকৃতিটো ক'ত আছে এখনটো এ নম্বৰ নহব এখন ওপৰ পিনে আৰু সোঁফালে দিয়া আছে এ নম্বৰটো নহল বি নম্বৰ ঠিকে আছে সি নম্বৰ ডি নম্বৰ ঠিকে আছে এতিয়া চোৱা এইখন যে সৰু এখন ৰেখা এখন কি একেবাৰে হেকত দিয়া নাই মাজত দিছে এই কাৰণে সি নম্বৰ আমাৰ নহব হেকত দিছে ডি নম্বৰ নহব তলত দিছে আমাৰ এনসারটো হ'ব বি নম্বৰ কাৰণ ইয়াতে ওপৰত দিছে এই কাৰণে ইমান সৰু সৰু বস্তুবিলাকো তোমালোকে ধ্যান দিব লাগিব
সৰু বস্তুৰ পৰাও এটা সলিউশন উলিয়াব পাৰা এনসাৰ উলিয়াব পাৰা এতিয়া আহে যোৱা নেক্সট কোৱেশ্চন লৈ কোৱেশ্চন নম্বৰ 19 ইয়াতে চোৱা এইখন বৃত্ত আৰু কাৰ চিহ্ন এটো কি হল ঘূৰি থিয় হৈ গল এইখন বৃত্ত হল সোঁফালে এটা কি কাৰ চিহ্ন আহি গল এতিয়া চোৱা এইখনৰ মিল আছে এবাৰ ইয়াৰ লগত ইয়াৰ মিল আছে বৃত্ত আছে ইয়াতে তো এটা বৃত্ত থাকিবই বৃত্ত আহিল এবাৰ এখন কোন ফালে ঘূৰিছে এইফালে ঘূৰিছে এইফালে যদি ঘূৰে কেনেকুৱা হ'ব এই যে দুডাল ৰেখা আছে মাজত এই দুডাল ৰেখা কি হ'ব বাও পিনে আহি যাব এনেকুৱা আকৃতি হ'ব এতিয়া চোৱা এইখন আকৃতি ক'ত আছে এইখন আকৃতি ক'ত আছে আমাৰ উত্তৰ চিত্ৰসমূহৰ মাজত এখন তলত দিছে এই নম্বৰটো নহব এখন দুডাল পুৰা সমান্তৰাল ভাবে দিছে বি নম্বৰ নহব সি নম্বৰত চোৱা এটা সৰু দুডাল ভি আকৃতিৰ দিছে সি খনো নহব আমাৰ এনসাৰ হেখত যাই কি হ'ব ডি নম্বৰটো এনসাৰ হৈ যাব এতিয়া আহা কোৱেশ্চন নম্বৰ 20 লৈ কোৱেশ্চন নম্বৰ 20 চোৱা ইয়াতে চতুৰ্ভুজ আছে মাজত এটা সৰু পূৰণ আছে সেই চতুৰ্ভুজৰ মাজত কি হল সৰু পূৰণডাল ডাঙৰ হৈ গল এতিয়া চোৱা এইখনত এটা বৃত্ত দিছে মাজত এটা সৰু যোগ চিহ্ন দিছে এইবাৰ আমাৰ কি হ'ব ইয়াতে বৃত্তটো আহিবই মাজত যোগ চিহ্নটো কি হৈ যাব একেবাৰে ডাঙৰ হৈ যাব বুজিলা এতিয়া এইখন আকৃতি ক'ত আছে মাজত যোগ চিহ্ন কেৱল আৰু কেৱল বি নম্বৰতে আছে আমাৰ ইজিলি এনসাৰটো বি নম্বৰ হৈ যাব ঠিক আছে এতিয়া আহি যোৱা কোৱেশ্চন আচ্ছা ভাগ নম্বৰ 6 যেটো ভাগ 6 ইয়াতে কি কৈছে প্ৰথমে আমি কোৱেশ্চন একoi হুদিছে ভাগ নম্বৰ 6 ত ভাগ নম্বৰ 6 ত আমি এটো জানিম হফালৰ চিত্ৰ পৰা জ্যামিতিক চিত্ৰটো সম্পূৰ্ণ কৰিবলৈ চিত্ৰটো বিচাৰি উলিওৱা চিত্ৰটো কি সম্পূৰ্ণ কৰিব লাগে এতিয়া চোৱা আমাৰ এইখন আকৃতি যেটো কোৱেশ্চন নম্বৰ 21 ত তো কেনেকৈ হ'ব প্ৰথমে আমাৰ বৃত্তটো সম্পূৰ্ণ কৰিব লাগিব তাৰ পাছত এইখিনি অংশ এতিয়া চোৱা এইখন আকৃতি ক'ত আছে এইখন আকৃতি যে বনালো এইখন আকৃতি ক'ত আছে এতিয়া এইখন বাও পিনে মুখ হৈ আছে এই নম্বৰটো নহব বি নম্বৰত চোৱা সো পিনে মুখ কৰি আছে আৰু এইখনে আমাৰ উত্তৰ চিত্ৰ হয় সি নম্বৰত বাও পিনে মুখ কৰি আছে ডি নম্বৰত সো পিনে মুখ কৰি আছে ঠিক কিন্তু কি হৈছে ভিতৰ ফালে সোমাই গৈছে আমাৰ ভিতৰ ফালে সোমাই নগৈ বাহিৰৰ ফালে হ'ব লাগিছিল কাৰণ আমাৰ এনসাৰটো হৈ যাব কি বি নম্বৰ বুজিবালা এতিয়া আহি যোৱা কোৱেশ্চন নম্বৰ কি কোৱেশ্চন নম্বৰ 22 ঠিক আছে ইয়াতে চোৱা ইয়াতে যিখন কলা অংশ দিছে এখন এনেকুৱা হ'ব এনেকুৱা ত্ৰিভুজ সম্পূৰ্ণ হ'ব মাজত এনেকুৱা হ'ব ঠিক আছে বুজিবালা এতিয়া চোৱা অপৰ কলা অংশ ইয়াতে দিয়া আছে ইয়াতে দিছে কিন্তু হপিনে ওপৰত উঠিছে আমাৰ বাও পিনে ওপৰত উঠিব লাগিব কাৰণ বাও পিনে ত্ৰিভুজটো এনেকুৱা আছে এতিয়া দুয়োটাত আছে এবাৰ মাজত বি নম্বৰত চোৱা মাজত কি পূৰণ চিহ্নৰ নিচিনা দিছে আমাৰতো পূৰণ চিহ্ন নহব ইয়াতে এটা কেৱল ৰেখা হ'ব ইয়াতে চোৱা এটা ৰেখা দিছে ঠিক আছে আচ্ছা ডি নম্বৰটো আমাৰ বেছি লম্ব হৈ গল এটো এখন ডি নম্বৰ নহব সি নম্বৰো নহব বি নম্বৰো নহব আমাৰ এনসাৰটো কি হৈ যাব এ নম্বৰটো হৈ যাব ঠিক আছে এতিয়া আহি যোৱা নেক্সট কোৱেশ্চন লৈ কোৱেশ্চন নম্বৰ কি 23 কোৱেশ্চন নম্বৰ 23 ত্ৰিভুজটো সম্পূৰ্ণ কৰিম এনেকৈ তাৰ পাছত যে ভিতৰত সোমাই গৈছে এইখিনি বনালো এতিয়া এখন আকৃতি ক'ত আছে চোৱা এ নম্বৰত কি ওপৰত এনেকুৱা দিছে এ নম্বৰটো নহব বি নম্বৰত চোৱা তলত দিছে ঠিক কিন্তু ওপৰত কি দিছে এনেকুৱা চতুৰ্ভুজ আকৃতিৰ দিছে এতিয়া সি আৰু ডি নম্বৰটো একেবাৰে নহব তেনেহলে আমাৰ এনসাৰটো কি হৈ যাব সি নম্বৰ ঠিক আছে এতিয়া আহি যোৱা
নেক্সট কুৱেশ্যন লৈ কুৱেশ্যন নম্বৰ কি 24 কুৱেশ্যন নম্বৰ 24 চোৱা কুৱেশ্যন নম্বৰ 24 ইয়াতে চোৱা প্ৰথমে আমি এডাল ইয়াতে কি ৰেখা বনাইলো ঠিক আছে ৰেখা বনাই ললো ত্ৰিভুজটো সম্পূৰ্ণ কৰিবলৈ ইয়াতে খালি ঠাইখিনি ভৰাই দিয়া তেনেহলে এনেকুৱা আকৃতি আমাৰ কি সমস্যা চাৰিটা আকৃতিৰ মাজত এটা হ'ব লাগিব উত্তৰ এই সমস্যা আকৃতিৰ পৰা কি উত্তৰ আকৃতিৰ মাজৰ যিকোনো এটা হ'ব লাগিব ইয়াতে বি সি ডি এটাও নহব এটো তোমালোকে আকৃতিৰ লগত মিলাইছো আমাৰ এনসার কেবল আৰু কেবল কি এ হৈ যাব বুজি পেলা এখন এতিয়া আহি যোৱা নেক্সট জিটো সেকশন নেক্সট ভাগ জিটো ভাগ নম্বৰ কি 7 ইয়াতে কি কৈছে এখন দাপনক xy দিশত ৰাখা হৈছে এই যে xy দিশত ৰাখা হৈছে চিত্ৰৰ সঠিক দাপন প্ৰতিবিম্বত উত্তৰ চিত্ৰৰ পৰা বিচাৰি উলিওৱা মানে কি এই চাৰিওটাৰ মাজত কোনখন চিত্ৰ আমি xy যদি দাপনত চাও তেনেহলে প্ৰশ্ন চিত্ৰৰ দৰে দেখা যাব ঠিক আছে এতিয়া চোৱা এফ এ এন জিটো ইতে এ জিটো ইটো দাপনত যদি চোৱা তোমালোকে এটো হুবহু সেম থাকে ঠিক আছে এটো কি হুবহু সেম থাকে এতিয়া এ নম্বৰত চোৱা এটো উল্টা পিনে দিয়া আছে এখন নহব আমাৰ বি নম্বৰত ঠিক আছে সিধা কৈ দিয়া আছে সি নম্বৰত উল্টা কৈ দিয়া আছে সি নম্বৰখন নহব ডি নম্বৰত আমাৰ উল্টা পিনে দিয়া আছে এখন ডি নম্বৰটো নহব আমাৰ বাকি থাকিল তেনেহলে বি কেবল আৰু কেবল আমাৰ ইজিলি আনসাৰটো হৈ যাব কি বি নম্বৰটো হৈ যাব এতিয়া আহি যোৱা কোৱেশ্চন নম্বৰ কি 26 26 চোৱা ইয়াতে এটা জেড আকৃতি দিছে তলত কি দিছে এনেকুৱা যোগ চিহ্ন দিছে এতে এখন যদি যোগ চিহ্ন আৰু কাৰ চিহ্ন যেটো এই দুটা কি হৈ যাব হুবহু সেম থাকিব এনেকুৱা ওপৰত চিহ্ন থাকিব তলত এনেকুৱা যোগ চিহ্ন থাকিব এতিয়া চোৱা এই নম্বৰটো তো নহব কাৰ চিহ্নডাল তলৰ পিনে দিয়া আছে এখন এনেকুৱা হ'ব বি নম্বৰত চোৱা ওপৰত দিছে যোগ চিহ্নটো এটো ওপৰত নহয় তলত হ'ব লাগিছিল বি নম্বৰটো নহব সি নম্বৰত চোৱা তলত এনেকুৱা ঠিক আছে যোগ চিহ্ন ওপৰত কাৰ চিহ্ন দিছে এখানে আমাৰ আনসারটো কি হৈ যাব সি নম্বৰ ডি নম্বৰত তলত কাৰ চিহ্ন দিছে এই চিহ্নবিলাক কি নিজৰ অৱস্থান এটোতো চেঞ্জ নকৰে কাৰণ দাপনটো কি xy দিশত আছে ঠিক আছে আমাৰ একে এনেকুৱা একে ঠাইতে হ'ব লাগিব বুজি পেলা এখন এখানে আমাৰ আনসারটো কি হৈ যাব সি নম্বৰ হৈ যাব কোৱেশ্চন নম্বৰ 27 কোৱেশ্চন নম্বৰ 27 চোৱা ইয়াতে কি হ'ব এই যে এখন ৰেখা এই ৰেখাডাল কি হ'ব যেতিয়া তুমি দাপন xy চাবা এতিয়া ৰেখাডাল এনেকুৱা হৈ যাব ঠিক আছে এতিয়া মাজত তো এডাল যোগ চিহ্ন এনেকুৱা থাকিবই আৰু যিখন দুডাল যে সৰু ৰেখা আছে সেই ৰেখা দুডাল এনেকুৱা হ'ব আৰু ওপৰত যে এটা সৰু বৃত্ত আছে সেই বৃত্তখন কি এই ৰেখাডালৰ কি ওপৰত আছে এইখন আমাৰ এই ৰেখাডালৰ কি ওপৰত হ'ব মানে ইয়াতে হ'ব ঠিক আছে তেনেহলে আমাৰ ইয়াতে এটা সৰু বৃত্ত হ'ব এতিয়া এই আকৃতিখন চাৰিটাৰ মাজত ক'ত আছে এতিয়া চোৱা এক নম্বৰত চোৱা বৃত্তটোত কি তলত দিছে আমাৰ এই নম্বৰটো নহব বি নম্বৰ তলত দিছে কিন্তু ৰেখাডাল এনেকুৱা হ'ব লাগিছিল এইকাৰণে বি নম্বৰ নহব সি নম্বৰ চোৱা ওপৰত কি দিছে বৃত্তও দিছে তলত এনেকুৱা চিহ্ন দিছে ইয়াতে এডাল ৰেখাও আছে এইকাৰণে আমাৰ আনসারটো সি হৈ যাব বুজি পেলা এখন এতিয়া আহি যাওক কোৱেশ্চন নম্বৰ কি 28 কোৱেশ্চন নম্বৰ 28 চোৱা ইয়াতে এনেকুৱা আকৃতি দিছে এটো যেতিয়া দাপনত চাবা এটো কেৰ নিচিনা হৈ যাব এনেকুৱা আকৃতিৰ হৈ যাব ঠিক আছে আৰু যেটো
যেটো কি এনৰ নিচিনা দিছে উলোটা এনৰ নিচিনা দিছে ইফালে আহি কি হৈ যাব সিধা এন হৈ যাব এনেকুৱা আমাৰ যদি সিধা এন আছিল এটো দাপনত কি উলোটা এন হৈ গৈছিল ইয়াতে আমাৰ উলোটা এন আছে এই কাৰণে আমাৰ দাপনত কি সিধা এন হৈ যাব ঠিক আছে এতিয়া সোয়া এখন আকৃতি কত আছে এনেকুৱা এটা এনৰ নিচিনা পাছত কি কেন নিচিনা ইয়াতে এনটো তো দিছে কিন্তু এটা কি সিধা এন দিছে কি আছে ইফালে কি কেৰ নিচিনা দিছে ঠিক আছে ইয়াতে কিন্তু উলোটা এন দিছে এইখানে বি নম্বৰটো নহব ইয়াতে সিধা এন দিছে কেৰ নিচিনা দিয়া নাই উলোটা কেৰ নিচিনা দিছে এবাৰ সি নম্বৰটো নহব এবাৰ কে চিহ্নটো এবাৰ বাওফিনে দিছে এইখানে ডি নম্বৰটো নহব আমাৰ এনসারটো কি হৈ যাব এ নম্বৰ হৈ যাব ঠিক আছে কোৱেশ্চন নম্বৰ 28 এৰ পাছত আহা ভাগ কি 8 ভাগ 8 ছ কাগজৰ এটা টুকুৰা ভাঁজ কৰি ফুটা কৰা হৈছে এবাৰ কি কাগজৰ টুকুৰা ভাঁজ কৰি ফুটা কৰি আকো খোলাৰ পাছত এটো কেনেকুৱা দেখা যাব কি কৈছে কাগজখন খোলাৰ পিছত যেনে ধৰণৰ দেখা যাব হেয়া উত্তৰ চিত্ৰৰ পৰা বাছি উলিওৱা ইয়াতে উত্তৰ চিত্ৰ দিয়া আছে এইখন আমাৰ কাগজ এটা স্টেপ দুটা স্টেপ তিনিটা স্টেপ ভাঁজ কৰিছে ঠিক আছে প্ৰথমে এনেকুৱা ভাঁজ কৰিছে তাৰ পাছত এনেকুৱা কৰিছে তেনেহলে সোয়া হেখত কি হৈছে চাৰি ভাগৰ এক অংশ হৈছে এনেকুৱা ঠিক আছে এতিয়া তুমি ভাঁজটো খুলিবা এই অংশটো কি হৈ যাব চাৰিটা ভাগ হৈ যাব মানে চাৰিটা এনেকুৱা হুবহু সেম হ'ব এতিয়া সোয়া চাৰি ভাগ কি একে সমান হ'ব লাগিছিল এই নম্বৰটো নহব ইয়াতে হৈছে কিন্তু আমাৰ এনেকুৱা আকৃতি আহিব লাগিছিল এটো आंसर কত আছে সি নম্বৰতে আছে কেৱল ইয়াতে আমাৰ ডি নম্বৰত কি বেছি হৈ গৈছে কাৰণ আমাৰ आंसरটো কি হৈ যাব সি নম্বৰ হৈ যাব বুজি পালা এখন এতিয়া হৈ যোৱা কোৱেশ্চন নম্বৰ 30 ইয়াতে এনেকুৱা কৰিছে ভাঁজ তাৰ পাছত এনেকুৱা কৰিছে এতিয়া এনেকুৱা কৰিছে যেতিয়া প্ৰথমে এইখন ভাঁজ খুলিবা এটা দুটা তিনিটা আছে বিন্দু তিনিটা ছিদ্ৰ এটা দুটা তিনিটা হৈ যাব ঠিক আছে এনেকুৱা লুডৰ নিচিনা হৈ যাব লুডৰ যেটো গুটি থাকে এনেকুৱা হৈ যাব এতিয়া তুমি এই ভাঁজখন যেতিয়া খুলিবা তেতিয়া এখন যেতিয়া 6 খন আছিল ইয়াতে কেনেকুৱা হৈ যাব এনেকুৱা 6 খন আহি যাব ঠিক আছে এনেহলে আমাৰ কিমান খন কৈ হ'ব 6 খন গৈ ইয়াতে সোয়া বি আৰু ডি এই দুয়োটাত কি 3 খন কৈ দিয়া আছে এতিয়া সোয়া এ আৰু সি দুয়োটাতে কি 6টা কৈ দিয়া আছে কিন্তু ইয়াতে সোয়া যেতিয়া তুমি কি কৰিবা এই ভাঁজখন খুলিবা ইয়াতে কি হৈ যাব এনেকুৱা 6 খন আছে ইফাল এনেকুৱা হৈ যাব এতিয়া এনেকুৱা 6 খন কত আছে সোয়া এ নহয় আমাৰ आंसरটো কি হৈ যাব সি নম্বৰ বুজি পালা এখন এতিয়া আহি যোৱা কোৱেশ্চন নম্বৰ 31 কোৱেশ্চন নম্বৰ 31 সোয়া এনেকুৱা ভাঁজ কৰিছে এনেকুৱা কৰিছে তাৰ পাছত কি হৈছে এনেকুৱা হৈছে এতিয়া ইটো যেতিয়া খুলিব প্ৰথমে ইয়াতে এনেকুৱা আহি যাব আকো যেতিয়া খুলিব ইয়াতে এনেকুৱা আহি যাব মানে মাজত এনেকুৱা দুখন চতুৰ্ভুজ বা ৰম্বাজ যেটো কোৱা ইয়াতে এনেকুৱা চতুৰ্ভুজ কত আছে এ নম্বৰত আছে বি নম্বৰত এটা দিছে বি নম্বৰ নহব সি নম্বৰত এটা দিছে সি নম্বৰো নহব ডি নম্বৰত আছে কিন্তু এটা আন্তৰ অপৰত আছে আমাৰ কি হ'ব লাগিছিল এটা বাওপিনে এটা সোঁপিনে হ'ব লাগিছিল সেইকাৰণে আমাৰ आंसर ডি নম্বৰটো নহব আমাৰ आंसरটো কি হৈ গল এ নম্বৰ হৈ গল এতিয়া আহি যোৱা কোৱেশ্চন নম্বৰ 32 ইয়াতে সোয়া এখন ভাঁজ কৰিছে তাৰ পাছত আৰু এখন কৰিছে এইখন যে চাৰি ভাগৰ এক ভাগ হৈছে ত্ৰিভুজ আকৃতিৰ তাৰ মাজত এটা সৰু ৰম্বাস বা চতুৰ্ভুজ আকৃতিৰ হৈছে এতিয়া যেতিয়া ভাঁজ খুলিব ইয়াতে এটা আহিব ইয়াতে এটা আহিব ইয়াতে এটা আহিব মাজত এনেকুৱা চতুৰ্ভুজ এনেকুৱা ভাগ থাকিব এতিয়া সোয়া আমাৰ চাৰিটা সৰু সৰু চতুৰ্ভুজ বা ৰম্বাস হল ইয়াতে 6 খন দিছে এ নম্বৰটো নহব বি নম্বৰ আৰু সি নম্বৰ চাৰিটা কৈ দিছে ডি নম্বৰতো চাৰিটা দিছে ঠিক আছে এতিয়া সোয়া আমাৰ এনেকুৱা পূৰণ চিহ্ন নিচিনা ভাগ হ'ব ঠিক আছে এতিয়া সোয়া এ নম্বৰটো কেনসেল হৈছে বি নম্বৰত যদি আমি এনেকুৱা ভাগ কৰো এটো ছিদ্ৰ বা ৰম্বাসৰ ওপৰে দি যায়
সি নম্বৰত চোৱা এনেকুৱা কৰিলে অপৰেদি নাযায়, ডি নম্বৰত কৰিলে অপৰেদি যায়, সেইকাৰণে আমাৰ এনচাৰটো কি হৈ যাব সি নম্বৰ হৈ যাব। বুজি পালা এইখন কুৱেশ্যন 32। এতিয়া আহি যাওক কুৱেশ্যন ভাগ নাম্বাৰ 9। ইয়াতে কি কৈছে, উত্তৰ চিত্ৰৰ পৰা সেই চিত্ৰটো চয়ন কৰা যিটো প্ৰশ্ন চিত্ৰত থকা কটা টুকুৰাৰে তৈয়াৰী কৰা হৈছে। মানে কি কৈছে, এইখন যে ইয়াতে কটা কটা 4টা টুকুৰা দিয়া হৈছে, এইখন এই 4খন মিলি আমাৰ উত্তৰ চিত্ৰৰ কোনখন আকৃতি বনাব পাৰি। ঠিক আছে, ইয়াতে চোৱা টোটাল মুঠ কিমানটা আছে, 4টা অংশ আছে, তাৰে মাজত এটা ত্ৰিভুজ, দুটা সমান্তৰাল আয়তাকাৰ আৰু এখন কি পঞ্চভুজ আছে। ঠিক আছে, এবাৰ দুখন আমাৰ আয়তাকাৰ হ'ব লাগিব। এইবাৰ এ নম্বৰত চোৱা আমাৰ কি দুখন আয়তাকাৰ নাই, এ নম্বৰ কেনসেল হৈ গ'ল। বি নম্বৰতো চোৱা দুখন কি আয়তাকাৰ নাই। এবাৰ বাকি থাকিলে আমাৰ কি সি আৰু ডি, ইয়াৰ মাজত যিকোনো এটা হ'ব। এইবাৰ এখন ত্ৰিভুজ থাকিব লাগিব, আমাৰ ডি নম্বৰত কি দুখন ত্ৰিভুজ আছে, ডি নম্বৰটো নহ'ব। এখন পঞ্চভুজ হ'ব লাগিব, ডি নম্বৰত আমাৰ পঞ্চভুজ নাই, কিন্তু আমাৰ কি সি নম্বৰত আছে, সেইকাৰণে আমাৰ এনচাৰটো কি হৈ যাব, অপশ্যন নম্বৰ কি সি হৈ যাব। উত্তৰ চিত্ৰৰ অপশ্যন নম্বৰ সি হৈ যাব। কুৱেশ্যন নম্বৰ 33 এনচাৰ সি। এতিয়া আহি যোৱা কুৱেশ্যন নম্বৰ 34। কুৱেশ্যন নম্বৰ 34, ইয়াতে চোৱা এটা আয়তাকাৰ আছে, দুখন কি চতুৰ্ভুজ আছে। দুখন চতুৰ্ভুজ এতিয়া ক'ত আছে, কেৱল আৰু কেৱল বি নম্বৰত আছে দুখন চতুৰ্ভুজ। ঠিক আছে, সেইকাৰণে আমাৰ এনচাৰটো কি হৈ যাব, বি হৈ যাব। বাকী এ, সি আৰু ডি তিনিওটাত কি এটা চতুৰ্ভুজ নাই বা বৰ্গ আকৃতিৰ এটা আকৃতিও নাই। এতিয়া আহি যোৱা কুৱেশ্যন নম্বৰ 35। ইয়াতে চোৱা এখন আমাৰ কি ট্ৰাইপেজিয়াম আছে। ঠিক আছে, এখন ট্ৰাইপেজিয়াম বা চতুৰ্ভুজ যদি কোৱা এইটো একে কথা। ইয়াতে চোৱা এ নম্বৰত কি দিছে আমাৰ এখন ট্ৰাইপেজিয়াম, এ নম্বৰত কি দুখন ট্ৰাইপেজিয়াম দিছে, আমাৰতো দুখন ট্ৰাইপেজিয়াম নাই, এ নম্বৰ কেনসেল মাৰি দিয়া। বি নম্বৰ ঠিকে আছে, এটা ট্ৰাইপেজিয়াম দিছে। সি নম্বৰৰ ট্ৰাইপেজিয়ামটো এনেকুৱা হ'ব লাগিছিল, সি নম্বৰ কেনসেল মাৰি দিয়া। ডি নম্বৰতো আমাৰ কি সেই ট্ৰাইপেজিয়ামটো নাই, এনেকুৱা হ'ব লাগিছিল আমাৰ। তেনেহ'লে আমাৰ কি বাকী থাকিল, কেৱল আৰু কেৱল বি নম্বৰ। সেইকাৰণে আমাৰ এনচাৰটো কি হৈ যাব, অপশ্যন নম্বৰ বি। এতিয়া আহা ভাগ 9ৰ লাষ্ট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 36। ইয়াতে চোৱা এটা সৰু বৃত্তৰ অংশ আছে, এটা সৰু কি বৃত্তৰ অংশ আছে এনেকুৱা। এতিয়া এই অংশডাল ক'ত আছে, এ নম্বৰততো আছে, ঠিকেই আছে। বি নম্বৰত আমাৰ বহুত ডাঙৰ দি আছে, সেইকাৰণে বি নম্বৰটো নহ'ব। সি নম্বৰ ঠিকেই আছে, ডি নম্বৰত আমাৰ ওলোটা পিনে দিয়া আছে, ডি নম্বৰটো কেনসেল হৈ যাব। এতিয়া আহি যোৱা ত্ৰিভুজ এখন দিছে, এইখন যদি ইয়াতে খাপ খোৱা এনেকুৱা হৈ যাব, তেনেহ'লে আমাৰ ত্ৰিভুজটো এ নম্বৰত ঠিকে আছে। সি নম্বৰত কি ত্ৰিভুজ নহয়, আমাৰ ইয়াতে পঞ্চভুজ দিয়া আছে সি নম্বৰত, সি নম্বৰ নহয়, আমাৰ এনচাৰটো কি হৈ যাব, এ হৈ যাব। বুজি পালা এইখন কুৱেশ্যন। এতিয়া আমি আহিম লাষ্ট ভাগ, যিটো ভাগ নাম্বাৰ কি 10, ভাগ 10। ইয়াতে চোৱা উত্তৰ চিত্ৰৰ পৰা সেইটো চিত্ৰ বিচাৰি উলিওৱা য'ত প্ৰশ্ন চিত্ৰটো লুকাই আছে। আমাৰ যিটো এইটো প্ৰশ্ন চিত্ৰ, এইখন কি উত্তৰ চিত্ৰৰ যিকোনো এটাত কি লুকাই আছে। এতিয়া চোৱা কুৱেশ্যন নম্বৰ কি 37, জেড। এনেকুৱা জেড আকৃতিটো ক'ত আছে। ইয়াতে চোৱা এইখন যদি তুমি চোৱা ইয়াতে আছে জেড আকৃতি, কিন্তু আমাৰ কি এইখন যে লাইন, এইখন কি এইখন সকলোৰে আছে, এইখন কি বাউণ্ডাৰী লাইন হয়, এইখন গোটেই চাৰিওটাত আছে, সেইকাৰণে আমাৰ ইয়াতে এইখিনি হৈ গ'ল, পৰিপূৰ্ণ জেড আকৃতিটো নহ'ল। এতিয়া বি নম্বৰত চোৱা, বি নম্বৰততো আমাৰ নাই,
A2 কেঞ্চেল মাৰি দিয়া, B2 কেঞ্চেল মাৰি দিয়া। C নম্বৰত এনেকুৱা আছে কিন্তু ইয়াতে নাই এনেকুৱা, C নম্বৰো কেঞ্চেল মাৰি দিয়া। এতিয়া চোৱা D নম্বৰটো ইয়াৰ পৰা ইয়ালৈকে Z, মোৰ পৰিপূৰ্ণভাৱে Zটো আছে, সেইকাৰণে আমাৰ এনচাৰটো D হৈ যাব। বুজি পালা? এতিয়া কুৱেশ্যন নম্বৰ কি 38। ইয়াতে কণীৰ দৰে এটা আকৃতি আছে। ইয়াতে চোৱা আকৃতিটো কি পৰিপূৰ্ণভাৱে সংলগ্ন নাই, এই নম্বৰটো কেঞ্চেল কৰি দিয়া। এতিয়া B নম্বৰত চোৱা এইখন কণীৰ দৰে দিছে। C নম্বৰত চোৱা ইয়াতে বৃত্তাকাৰ দিছে, D নম্বৰতো বৃত্তাকাৰ, সেইকাৰণে D আৰু C কেঞ্চেল মাৰি দিয়ে, আমাৰ এনচাৰটো কি হৈ যাব B হৈ যাব। ঠিক আছে, এতিয়া নেক্সট কুৱেশ্যনলৈ আহা। কুৱেশ্যন নম্বৰ কি 39। 39ত চোৱা এনেকুৱা তিনিডাল ৰেখাৰে এডাল আকৃতি আছে, ইয়াত ঠাইতে নাই, এইটো কেঞ্চেল হৈ যাব। B নম্বৰত চোৱা এনেকুৱা Z আকৃতি ইয়াতে আছে, আমাৰ B নম্বৰটো এনচাৰ হৈ যাব। C নম্বৰত নাই। D নম্বৰত এনেকুৱা Z আকৃতি আছে কিন্তু এইটো বেকা হৈ গ'ল আমাৰ, সেইকাৰণে আমাৰ D নম্বৰটো নহ'ব, আমাৰ এনচাৰটো কি হৈ যাব B নম্বৰ। এতিয়া চোৱা আজিৰ লাষ্ট কুৱেশ্যন, অৰ্থাৎ 2019ৰ মানসিক দক্ষতাৰ লাষ্ট কুৱেশ্যন হয়। এনেকুৱা F আকৃতিটো ক'ত আছে? এতিয়া F আকৃতি ইয়াতে এনেকুৱা আছে কিন্তু কি এইখনৰ মাজত হ'ব লাগিব, এইখন ইয়াৰ মাজত নাই। B নম্বৰত F আকৃতিয়ে নাই। C নম্বৰত চোৱা ইয়াতে আছে, এনেকুৱা আছে, সেইকাৰণে আমাৰ এনচাৰটো কি হৈ যাব C। তো এইখন বুজি পালা? তোমালোকে বুজি পালা আজিৰ 2019ৰ যিখন কুৱেশ্যন পেপাৰ আমি ডিছকাছ কৰিলোঁ। কোনোবা ঠাইত যদি তোমালোকে বুজি নোপোৱা আমাক কমেণ্ট কৰি জনাবা, বুজাবলৈ চেষ্টা কৰিম আমি কমেণ্টত। ঠিক আছে, আজিৰ কাৰণে ইমানেই, ধন্যবাদ।